নমস্কাৰ, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আৰু গাইজ পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ দিন ভাল হওক। আৰু গাইজ আজি মানে আমাৰ পিকনিক আছে সৰুকৈ, মানে তো বনভোজ মানে আমাৰ সৰুকৈ পাৰ্টি এটা আছে, তো ভাবিলোঁ আপোনালোকক দেখুৱাম। আৰু গাইজ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, মানে পূৰা ব্যস্ত আছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু আজি দিম ভিডিঅ', তো আপোনালোকে চাব ভিডিঅ'টো। যদি ভাল লাগে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু দেখুৱাম আপোনালোকক আৰু কোনটো লোকেশ্যনটো আপোনালোকক দেখুৱাম বলক। তেতিয়াহ'লে ভিডিঅ'টো আহিছে, দেখিব পাইছে পূৰা সেয়া মানে গড়মূৰৰ পৰা আমি আহিছোঁ মানে দাম্বুকিয়াল, মানে গাত ফাৰ্ষ্ট টাইম এই লোকেশ্যনত আমি আহিছোঁ। তো ইয়াতে গাড়ী পাৰ্কিং কৰিছে দেখিছানে। আৰু সেইটো দলং চাইছেনে, বাঁহৰ দলং এটা আছে, তো বহুত দীঘল আচলতে, আৰু সেইটো নদী আছে মানে, তো ইয়াত গাড়ীত পাৰ্কিং কৰিছে। আৰু চাওক আমাৰ এইবিলাক বাইক আমাৰ গ্ৰুপৰ, সেইবিলাক বাইক পূৰা পাৰ্কিং কৰিলে এতিয়া। তো তাতে হৈ আছে এতিয়া খানাৰ প্ৰস্তুতি, তো তাত বনাই আছে কিবা কিবি, তালৈ আমি যাম। তো লোকেশ্যনটো সেইটো আৰু মানে ভাল বাৰু, একদম নদী কাষত আৰু একদম ইউনিক এটা প্লেচ হয় মানে। চাওক পূৰা একদম এটা নদী আছে, তাত পূৰা দেখিছানে বালি চালি আছে পূৰা। তো এতিয়া আমি ভিতৰত যাম, আপোনালোকক দেখুৱাম। তো গাইজ এতিয়া মই আৰু আগলৈ গৈ আছোঁ গাইজ। তো এটা দেখিছানে পূৰা বালি, তো বালিৰ মাজেৰে আমি গৈ আছোঁ এতিয়া নদীৰ কাষত। আৰু পূৰা গৰমো হৈছে বাৰু, ৰ'দ পূৰা পৰিছে হেভিকৈ, আৰু জেকেট চেকেট খুলিব লাগিব যেন পাইছোঁ। আৰু গাইজ বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই, মানে পাৰ্চেল বহুত হেভি লোড আহি গ'ল, মানে সেইকাৰণে পাৰ্চেল দিওঁতে টাইম নাপায় ন, সিমান ভিডিঅ' দিব পৰা নাই। তো সেইকাৰণে চৰি আপোনালোকৰ ওচৰত, আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিব ট্ৰাই কৰিম। তো আমি আৰু আগলৈ আমি গৈ আছোঁ, আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিছে 2025 1 জানুৱাৰী। তো সকলোৰে দিন ভাল হ'ব বুলি আশা ৰাখিছোঁ। আৰু দেখুৱাম আমি আগৰি ধৰি আহিছে আমাৰ সঞ্জীৱ দা, মেইন মানুহ মানে লোকেশ্যন চিলেক্ট কৰা মানুহজন, সেইজন আহি গ'ল। সঞ্জীৱ দা কেনেকুৱা একদম মজা অনুভৱ। নতুন বছৰ কি ক'ব? একদম চবলৈকে শুভেচ্ছা দিছোঁ মাজুলীবাসী, অসমবাসী, ভাৰত। টুপিটো অলপ টুপি খুলি দিয়ক অলপ। এয়া আমাৰ একদম মেইন মানুহ, আমাৰ ফ্লিপকাৰ্টৰ মেইন মানুহ মাজুলী। আৰু এয়া আমাৰ চাওক পূৰা একদম এনেই আছোঁ আৰু অঁ কেনেকুৱা বঢ়িয়া নতুন জেগা দেখুৱাম বাৰু। এয়া আমাৰ এতিয়া এনেকৈ হৈ আছে। আৰু দেখিছানে আমাৰ চাউণ্ড ছিষ্টেম পূৰা কৃষ্ণমণি দাৰ ধুনীয়া গান বাজি আছে, চেলেঙনি গাঁৱৰ ধুনীয়া গান বাজি আছে। আৰু আমাৰ ইয়াত দেখিছানে পূৰা এতিয়া ব্যস্ত হৈ আছে আমাৰ টিমবিলাক, মানে ইয়াত খানা বনোৱাৰ কাৰণে। বিতুৰা কি ক'ব? এই বিতুৰা একো নক'ব, একদম ধুনীয়া। আৰু এয়া কি ক'ব? আৰু এয়া আমাৰ ব্যস্ত হৈ আছে আমাৰ এয়া কি ক'ব, কি নতুন বছৰ কেনেকুৱা? ভাল 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 নে ভাল? ভাল ভাল। অঁ ধুনীয়া। আমাৰ ইয়াত দিলীপ দা, আৰু এয়া প্ৰণৱ ভাই আছে, আৰু লক্ষ্যদা ইয়াত পূৰা ব্যস্ত হৈ আছে আমাৰ। এয়া আমাৰ পানী চানীও ধুনীয়াকৈ লগাইছে। আৰু এয়া আমাৰ খানা এতিয়া চব্জি এয়া বনি আছে। এয়া আমাৰ পূৰা ইয়াত দেখিছেনে ধনিয়া এইবিলাক, আৰু হালধি চালধি আছে, মিট মছলা এইবিলাক ধুনীয়া, এইবিলাক তেল দেখিছেনে। এয়া আলু চালু আৰু কিবাটো আছে নাজানো বাৰু, মাংস আছে, ছাগলী মাংস আৰু চিকেন আছে। আমাৰ এয়া এতিয়া বনি আছে এয়া চব্জি, আৰু আমাৰ এয়া বনাই আছে। জিতুল্লাহ কি খবৰ? ভাল ভাল। নতুন বছৰ কি ক'ব? নতুন বছৰ শুভেচ্ছা জনাইছোঁ চবকে। ডেলিভাৰী কৰিব, কিন্তু এটা কিবাও মানে একদম কি বুলি কয়, ৰান্ধনি মানে ধুনীয়া কিবা খানা বনায়। আৰু এয়া মাংস তাতে, আৰু ইয়াক কৰি চাওক। আৰু নদীৰ কাষত এটা ধুনীয়া লোকেশ্যন, আৰু তাতে বিহু বাজি আছে। আৰু যাক দেখিছেনে ট্ৰেক্টৰ দুটা আহিছে, গান চান লগাই পিকনিকত আহিছে। আৰু ধুনীয়া চাওক দুখন ট্ৰেক্টৰ আহিছে সোণালিকাৰ, একদম নদী পাৰ হৈ আহিছে একদম দেখিছানে ট্ৰেক্টৰ দুখন। আৰু ইয়াত এনেদৰে ব্যস্ত হৈ আছে, আৰু দেখুৱাম আপোনালোকক আগলৈ যাম। আমাৰ বহি আছে আমাৰ এয়া DTDCৰ মানুহ, আৰু আমাৰ লাটুদা কি ক'ব? সকলোকে হেপী নিউ ইয়েৰ, নতুন বছৰ শুভেচ্ছা থাকিল। আৰু ধুনীয়াকৈ বহি আছে একদম মুখত, আৰু পূৰা পিকনিক খাম বুলি। অঁ আৰু কেনেকুৱা? সকলোৱে ভাল, সকলোৱে নতুন বৰ্ষৰ শুভেচ্ছা থাকিলে সকলোকে। অঁ আৰু এয়া আমাৰ লাটুদা পূৰা ফোন কিবা ব্যস্ত, ধুনীয়া মাফলাৰ এটা লগাইছে ধুনীয়াকৈ। লাটুদা কি খবৰ? মজা। কি নতুন বছৰ কি? চবকে হেপী নিউ ইয়েৰ মোৰ ফালৰ পৰা। ইয়াৰ ইউটিউব চেনেলত থকা চবকে। অঁ আৰু এনেদৰে ব্যস্ত হৈ আছে, আৰু আগলৈ অলপ টাইম লাগিব দেখুৱাম। আৰু বিহু ষ্টাৰ্ট হৈছে দেখিছেনে, তিনিজনীৰ পৰা নাচন ষ্টাৰ্ট হ'লেই ইয়াত ধুনীয়াকৈ নাচি আছে বিহু। এয়া আৰু এয়া চকী লৈ আহিছে দুজনে, এজনে চফা পিন্ধি আহিছে দেই ধুনীয়াকৈ, মানে একদম। কি খবৰ? কেনেকুৱা লাগিছে? ধুনীয়া চকী লৈ আনিছে, মানে তহঁতে ভাই মানে কৰে কেনেকুৱা? ধুনীয়া ডেন্স কৰি আছে। আৰু আমাৰ মানুহ এতিয়াও আহি আছে, প্ৰায় আমাৰ 40জনীয়া দল আমাৰ মানুহ এতিয়া আহি আছে, গৈ আছে। দেৱদা বিহু মেইন, ৱাও ধুনীয়া। আৰু আমাৰ মানুহ এনেদৰে আহি আছে এতিয়াও বাৰু। মাংস টেষ্ট এয়া কেইপিচ কালা, এয়া গৌতম দা টেষ্ট কৰি আছে, আৰু ময়ো টেষ্ট কৰিম বাৰু এতিয়া।
মাংস দি আছে আমাৰ মুনুদাই এয়া মোৰ ভাগৰ ভাত ৰেডি লগ লগ হ'ব একো নাই বাৰু ধুনীয়াকৈ এয়া ৰেডি হৈ আছে পূৰা এতিয়া গাইছ এয়া আমাৰ পূৰা দেখিছানে খানা ষ্টাৰ্ট হৈ গ'ল খানা এয়া খাই আছে আমাৰ এয়া চবেই চাওক 40জনীয়া গ্ৰুপ আমাৰ এয়া আমাৰ কি খবৰ খানা খাম আৰু গাইজ ফাইনেলি আমি খানা চানা খালোঁ এতিয়া সময় হ'লগৈ প্ৰায় 3টা বাজিলেগৈ আৰু দেখিছেনে পূৰা এতিয়া ফটোশ্বুট কৰিম আমি আৰু দেখিছে আপোনালোকে পূৰা ইয়াতে পূৰা ফটো মাৰিম ইয়াতে